হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ বুলি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। এয়া বৰ্তমান মই ভণ্টিহঁতৰ ঘৰত আছোঁ। আজি ভণ্টিৰ মাইনাজনীৰ আমাৰ পুতলাজনীৰ আহোজ যোৱা নাম, সেয়েহে এয়া আয়োজন চলি আছে। আৰু গধূলি যিহেতু এটা খোৱা পৰ্বও আছে আৰু ইফালে ৰান্ধনীয়ে ৰন্ধা কামখিনি কৰি আছে। আৰু আমাৰ গুণগুণে যে মুনুমাক পালে কথাৰ শেষেই নহয়। সি যে কি কথা কৈ থাকে, মই তাকেই শুনি আছিলোঁ। আৰু ইফালে ধনাৰ মাক নামটো দি আছিল, মই পটকৈ আহি অকণমান কেপচাৰ কৰিলোঁ মোবাইলত। আৰু অকণমান পিছতে মুনুমাক বাহিৰলৈ উলিয়াই অনা হ'ল আৰু নামতীয়ে নাম গালে তাইক লৈ। এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে গধূলিৰ পৰ্বটো শেষ হ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।